বগীবিললৈ বুলি আজি ওলাই আহিছোঁ। চাওকচোন ৰাস্তা চাওক কি ধৰণৰ হৈ আছে, একদম চাফ চিকুণ। আৰু ছাইডতে দেখিছোঁ গৰু চৰি থকা পথাৰখনো একদম সেউজীয়া হৈ আছে। পথাৰখন চাওক ফ্ৰেণ্ডছ, কি ধুনীয়া, জাক জাক গৰু, একদম বহুত গৰু। অকণমান আগলৈ যাওঁ, গৈ বগীবিল দলংখনৰ ভিউটো দেখাম। এইপিনে চাওকচোন অকণমান, বলক এতিয়া ডাইৰেক্ট আপোনাৰ বগীবিল দলঙত লগ কৰোঁগৈ। এই পথাৰখন চাওক, বিশাল ডাঙৰ পথাৰ, একদম লেফ্ট ৰাইট দুই পিনে বিশাল পথাৰ, সেউজীয়া পথাৰ, খুব ধুনীয়া লাগে এইডোখৰ। আৰু ইয়াত এইখিনি দেখিছে বাইকিং কৰি আছে, দূৰ দূৰণিৰ পৰা এইপিনে আহে। এইপিনে ধেমাজি অৰুণাচল যাব পাৰি। চাওকচোন এবাৰ পথাৰখন, ইয়াৰ সৌন্দৰ্যতা। আপুনি চাওকচোন কিমান ডাঙৰ পথাৰ, বহুত দূৰ দূৰণিলৈকে অকল পথাৰ পথাৰ পথাৰ। এই ৰাস্তাটো নতুনকৈ হৈছেতো, ইয়াত গাড়ী মানে বহুত বেছি, গাড়ীৰ লগতে ইয়াত গৰু ম'হো বহুত দেখিবলৈ পাওঁ, সাৱধানে চলাব। এইপিনে আহিল, এইটো হ'ল হাইৱেটো, ৰোডটো, স্থলপথ। আৰু এই ৰাইট চাইডে আহিছে এইটো, এইপিনে ট্ৰেইন যায়, ট্ৰেইনৰ ৰাস্তাটো। আৰু দুইটা ৰাস্তাৰ মাজত চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ। এইপিনে পুলিচ চেকিং আছে, চেকিং কৰিবনে নাজানো। একো চেকিং টেকিং নাই কৰা, এনেই। এইয়া আমি উঠিছোঁ ব্ৰিজত। বাহ মজা। এইপিনে চাওক ব্ৰহ্মপুত্ৰৰ পানী কেনেকুৱা হ'লগৈ, বা বিশাল, বহুত বিশাল। মই দুই কাষে দেখাম। বাপৰে বাপ, আগতে ইয়াত বালি ওলাই থাকে, এতিয়া তেনেকুৱা একো কোনো বহুত দূৰ দূৰলৈ বালি নাই, অকল পানী। কি বিশাল ডাঙৰ। এই ৰাস্তা চাওক, এতিয়া এই চাইডে চাইডে যিবোৰ আগতে জাবৰ জোথৰ পৰি আছিলে, বহুত বেছি পৰি আছিলে। এইখিনি চাওক প্লাষ্টিক যি ধৰণে এতিয়া আছে, এইবোৰ বহুত বেছি আছিলে, কিন্তু এতিয়া বহুত কমি গ'ল। আৰু পিক এই যিবোৰ কালাৰ এইবোৰ কৰিছিলে, এইবোৰ গোটেই পিক পেলাই দিয়ে বহুতে, কিন্তু এতিয়া তেনেকুৱা একদম কম। কাৰণ কেলৈ, মানুহে কম হ'ল ইয়াত। আগতে যি ধৰণে মানুহ ইয়াত ৰখি থাকে গাড়ী, আপোনালোকে ইয়াত আৰু এবাৰ এক্সিডেণ্ট হৈছিলে প্ৰথম ইমান ভিৰ আছিলে, কিন্তু এতিয়া তেনেকুৱা একো নাই। অকল ইণ্টাৰ ডিষ্ট্ৰিক্ট গাড়ী তেনেকৈ চলিবলৈ দিয়া নাই, অকল নৰ্মেল যিবোৰ প্ৰাইভেট কাৰ এইবোৰ চলিব পাইছে, এইবোৰ চলি আছে এতিয়া। এইখন চাওক কিমান হাই স্পীডত আহিছে, যদিও সৰু গাড়ী ইমান হাই স্পীড। সেই মাজতে এডোখৰ দেখিছোঁ, বা ইমান ধুনীয়া ফিৰফিৰীয়া বতাহ মাৰি আছে। আৰু মাজতে সেইডোখৰ খালী জেগা, ঘাঁহনি, আৰু সৰুকৈ নাও এখনো চলি আছে। ভাল লাগিছে ফ্ৰেণ্ডছ, আৰু বহুত ধুনীয়া ফিৰফিৰীয়া বতাহ মাৰি আছে আচলতে, সেইকাৰণে বেছি ভাল লাগিছে। এইবোৰ কমাৰ্চিয়েল লাইনত ট্ৰাক চলি আছে, আৰু বিশেষ বেলেগ একো চলা নাই। আমি আচলতে ডিব্ৰুগড় আহিছিলোঁ, এতিয়া এইপিনে বগীবিল চাই যাওঁ বুলি আহিলোঁ। পানী কিমান বাঢ়িছে, কেনেকুৱা হৈ গৈছে, তাকে চাই যাব আহিলোঁ। ধেমাজি পালোঁহি আমি, ধেমাজি নৈখন পাৰ হোৱাৰ পিছতে ধেমাজি পায়, ধেমাজি ডিষ্ট্ৰিক্ট। আৰু দূৰৈলৈকে চাওক বহুতখিনি পানী দেখা গৈছে। আৰু ইয়াতো এটা চেকিং আছে, চেকিং কি চেকিং কৰে নাজানো, কেতিয়া চেকিং কৰে, আমাক কিন্তু চেকিং কৰা নাই তেনেকৈ। এখন চাওক, যিখন হোটেল আছিলে আগতে, চাগে হোটেল দিছিলে,
এতিয়া গাড়ী নচলাৰ কাৰণে বহুত আছিলে বন্ধ গ'ল আমি ইয়াত সৰু মোৰ পাৰ্টি এটা কৰিলোঁ ইয়াতে পেলাই থৈ যাওঁ যিহেতু ইয়াত পৰি আছে ধেমাজিত আহি খালোহি আমি সৰু সুৰা পাৰ্টি এটা কৰিলোঁ এতিয়া আমি ঘৰ পাওঁ এয়া ঘৰ বাই বাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ থেংক ইউ বাই বাই জয় অসম